ফাইনেলি ৰুম লোৱা হৈ গ'ল আছাম টুৰিষ্ট ডিপাৰ্টমেণ্টত ঠিক আছে শিৱসাগৰ আছাম টুৰিষ্ট প্লেচ বঢ়িয়া জেগা হয় বঢ়িয়া জেগা যদি আহে ন ইয়াত ফুৰিবৰ কাৰণে ল'ৰা ছোৱালীৰ পৰা তেন্তে হ'লে অভিয়াছলি ইয়াতে মই নাম্বাৰটো এবাৰ ডেছক্ৰিপশ্যনত দি দিম তেওঁৰ লগত এবাৰ কথা পাতি ল'ব কথা পাতি মানে আহিব পাৰিব আমি দুজন আহিছিলোঁ তো এইফালে এখন বেড দিছে এইফালে এখন বেড দিছে কাপোৰ জাপি ল'বৰ কাৰণেও গাত দিছে আৰু এইফালে তলত আপোনাৰ এয়া পাৰি কৰি থৈছে বঢ়িয়াকৈ হোটেলত যদি ল'ব যায় এইটো ৰুম আপোনাৰ 1500তো এনেও ভৰিব গড্ৰেজ চড্ৰেজ এনেকৈ বঢ়িয়াকৈ দি দিছে আৰু কি লাগে আৰু কওক পানী চানী খাবলৈ আছে কি বঢ়িয়াকৈ ৰাখিছে ৰুমটো চাফা বঢ়িয়াকৈ তো আৰু এইফালে হৈ গ'ল আপোনাৰ এইটো বাথৰুম শ্বাৱাৰ আছে গ্ৰিজাৰ আছে এভৰিথিং মানে যি লাগে আপোনাক গোটেই বস্তুখিনি আছে টাৱেল আছে গা ধুবলৈ আৰু ইয়াতকৈ সুবিধা কি দিব এই এটা বঢ়িয়া বস্তু পালোঁ থেংক ইউ মানে আছাম টুৰিষ্ট ডিপাৰ্টমেণ্ট এনেকুৱা এটা বঢ়িয়া ফেচিলিটি দিয়াৰ বাবে অশেষ ধন্যবাদ তেখেতসকললৈ আৰু ইয়াৰ যোনটো চাফ চিকুণ কৰি ৰাখিছে ন চাৰিওফালে হয় বঢ়িয়া চাফ চিকুণ হয় বৰষুণ দি আছে বাহিৰত ইয়াৰ পৰা ওলাই যাম ৰাতি 10টা বজাত ইয়াৰ আপোনাৰ গেট বন্ধ হৈ যায় বুলি ক'লে তেখেতসকলে তাৰ এটা ৰুমৰ প্ৰাইচ অনলি 600 ডেট ৱাজ এমেজিং মানে অনলি 600 আপুনি যদি বাহিৰত ল'ব যায় মিনিমাম 1500 টকা ডাবল বেড তো শিৱসাগৰত নাপায় ৰুম একচুৱেলি আৰু ইয়াতে পাই গৈছোঁ মানে আৰু বঢ়িয়াকৈ আৰু এ চি ৰুম যদি ল'বলৈ যায় তেন্তে অনলি 750 তো অভিয়াছলি যদি ইয়ালৈ আহে তেন্তে আহক ইয়াতে ৰুম ল'ব আৰু বঢ়িয়াকৈ নে কি কয় দুদিন আগলৈকে কথা পাতি ল'ব ঠিক আছে ৰুমো পোৱা নাযায় ইয়াত এনি টাইমটো গমেই পাইছে আৰু ইমান কম পালে কোন নাথাকিব তো বাহিৰৰ পৰা আহিলে একচুৱেলি টুৰিষ্টৰ কাৰণেহে এনেই যদি আপুনি এনেই গুচি আহে এইখিনিৰ পৰা এইখিনি থাকিবৰ কাৰণে তো অভিয়াছলি নিদিব চাগে ঠিক আছে তো আমি ইয়াৰ পৰা ওলাই যাম লগ পাম নেক্সট এটা বঢ়িয়া ভিডিঅ'ত আজিলৈ মানে এইটো একে শ্বৰ্ট ভিডিঅ' হয় চাই লওক কেনেকৈ থাকিব পাৰে এবাৰ ফ্ৰণ্টৰ পৰা দেখাই দিম বাৰু মই আছাম টুৰিষ্ট ডিপাৰ্টমেণ্টটো তেতিয়ালৈকে বাই বাই আমি ইয়াৰ পৰা ওলাই যাওঁ বাহিৰলৈ ৰুমটো বাই বাই তো হৈ গ'ল টুৰিষ্ট বাংলো শিৱসাগৰ ৰুম নম্বৰ 7 তো আমি ইয়াৰ পৰা ওলাই দিওঁ ঠিক আছে বাই ৰাতি 8টামানতে যাম ইয়াতে কেণ্টিন এখন আছে বুলি শুনিলোঁ চাই লওঁ কেণ্টিনখনত কি কৰিব পাৰোঁ তো এইফালে ওলাই মানে ৰাইট চাইডে আপোনাৰ কেণ্টিনখন আছে ৰাতি ভাত চাত খাব পাৰে তাতে 120 মান ল'ব নিৰামিষ আৰু আমি এতিয়া গম পালোঁ যে আমাৰ ৰুমটো দুদিনত 600 ইয়াতকৈ আৰু কি দিব আপোনালোকক তো ইয়াৰ পৰা ওলাই আহিলোঁ বাহিৰৰ পৰা এবাৰ বঢ়িয়াকৈ দেখাই দিলোঁ সেইটো হৈ গ'ল টুৰিষ্ট বাংলো ইয়াত এটা বিল্ডিং আছে ইয়াত যদি ৰুম নাইকিয়া হৈ যায় আগত আৰু এটা আছে এই ছাইডৰ ৰাস্তাত এনেকৈ সোমাই গ'লে এইফালে ছাইডেদি সোমাই গ'লেতো ৰুম এটা পাই যাব তো ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ লগ পাম বেলেগ এটা ভিডিঅ'ত তেতিয়ালৈকে চাই থাকক বাই বাই